হেল্ল' গাইজ, কি খবৰ? মই ৰাতিপুৱাতে গা পা ধুই ইফালে যাবলৈ ওলাইছোঁ আৰু যোৱাৰ আগতে পুৰি আৰু চব্জি খাই লয়। আৰু এফালে দেখিছেনে কাপোৰ ইস্ত্ৰি মাৰোঁতে কি হ'ল। আৰু এফালে মই অলপ মেকআপ কৰি লয় আমি আটাইকেইজনী ওলাই গৈছোঁ। আমি আহি পালোঁ এতিয়া দিকম আৰু আহি পায়ে এয়া দেখিছেনে জেলেপি খালোঁ আটাইকেইগৰাকী আৰু বস্তু কেইটামান ল'লোঁ। এফালে আধাখিনি গৈ আছে এতিয়া। আমি কেইবাজনী আছিলোঁ সেইকাৰণে আধাখিনি গ'ল আৰু আমি কেইজনী এতিয়া গৈ আছোঁ। আৰু গৈ থাকোঁতে আমি দাদা আহিলে আমাক নিবলৈ। আৰু এয়া দেখিছেনে আমাৰ ফালৰ পৰা তাইৰ কাৰণে এটি সৰু উপহাৰ আৰু তাই এফালে খুলি আছে। তাই গেছ কৰিছিলে ভগৱানৰ ফটো থাকিব বুলি আৰু আমাৰ ফালৰ পৰা ভগৱানৰ ফটো দিছোঁ। আৰু এফালে আমি আটাইগৰাকী বহি আছোঁ আৰু এফালে দেখিছেনে আমাৰ মোবাইলবিলাক টেবুলত থয়। আমি আটাইকেইজনী বহুত কথা পাতিলোঁ আৰু কথা পাতি থাকোঁতে তাই চাহ উলিয়াই দিলে আৰু আমি চাহ তাহ খাই আৰু এইফালে আমি টিভি চাই আমি আটাইকেইজনী কথা পাতিলোঁ বহুত সময়। আৰু এফালে আছে ভাইটি আমাৰ আৰু এয়া কিউট পোৱালিটো দেখিছেনে ইমান মৰম লগা। ওচৰৰে ঘৰৰ বৌ পোৱালি আছিলে, আমাৰ লগত বহুত খেলিলে, বহুত হাঁহিলে, ভাল লাগিলে লগ পাই, বহুত কিউট আছে। আৰু এনেদৰে আমি ফূৰ্তি এতিয়া আমি খাবলৈ বহিলোঁ। এয়া দেখিছেনে ইমান আইটেম, মাছ মাংস আৰু বহুত কিবা কিবি আছিলে। এইফালে মাক দেউতাক আছে, বহুতেই ভাল হয় আৰু বহুত ফ্ৰী হয়। ইমান ভাল লাগিলে লগ পাই, বহুত বেছি ভাল লাগিলে লগ পাই। আৰু এইফালে আমাৰ লগৰ কেইজনী খাই শেষেই হৈছেগৈ। যিহেতু আমাৰ আৰু বেছি দিন নাই সেয়েহে তাহাঁতৰ ঘৰলৈ আমাক ভাত খোৱাকৈ মাতিছিলে। শেষত খাই গৈ আমি আটাইকেইটা ফটো উঠিলোঁ। এইফালে ব্লু চাৰ্টত দেউতা আৰু ব্লু কুৰ্তিত মাক আছে, বহুতেই ভাল লাগিলে লগ পাই আমাক। আৰু এইফালে বাই এতিয়া আমি যাব ওলালোঁ। সকলোকে এনেদৰে বাই বাই কৰি আমি ওলাই আহিলোঁ। ঘৰৰ মানুহবিলাক সঁচাকৈ বহুত ফ্ৰী মাইণ্ডৰ হয় আৰু বহুত মৰম কৰিলে, ভাল লাগিলে, বহুত বেছি ভাল লাগিলে লগ পাই আমাক। আৰু এনেদৰে আমি এতিয়া বাছত উঠি গৈ আছোঁ। দেখিছেনে ইমান ভিৰ, এখনো চিট নাই বহিবলৈ। আৰু আমি এতিয়া গৈ আহি পালোঁ আৰু এতিয়া আমি ৰিক্সাৰ কাৰণে ৰখি আছোঁ। ফাইনেলি লাষ্টত আকৌ ৰিক্সা পালোঁ। এতিয়ালৈ আহোঁ, বাই বাই।